हेलो फ्रेंड्स आजिर এই ভিডিওটোত নিউজপেপাৰ ৰিডিঙৰ দ্বিতীয় খণ্ড লৈ আহিছোঁ। এই নিউজটো 26 জুন তাৰিখে প্ৰতিদিন টাইমত প্ৰকাশ পাইছিল। নিউজটো এনে ধৰণৰ, লাক্সাৰী ভেহিকল লোডেড উইথ ষ্টলেন গুডছ সিজড ইন আসাম যোৰাবাট। অসমৰ যোৰাবাটত চোৰাং ছাগলীৰে লোড হৈ থকা এখন বিলাসী বাহন জব্দ কৰা হয়। A luxury vehicle on Monday was seized with stolen goods in Assam Jorabat. অসমৰ যোৰাবাটত এখন বিলাসী বাহন সোমবাৰৰ দিনা চুৰি কৰা ছাগলীৰ সৈতে জব্দ কৰা হৈছিল। According to sources, তথ্যৰ উৎস অনুসৰি the vehicle was intercepted. বাহনখন ৰখাই বাহনখনক ধৰা হৈছিল। Intercept মানে হৈছে to stop and catch someone or something. And seized গাড়ীখন জব্দ কৰা হৈছিল while the thief identified as বাবধন পাঠক was attempting to sell them to a meat trader. চুৰজনে চিনাক্তকৰণ কৰা হৈছে বাবধন পাঠক হিচাপে তেওঁ চেষ্টা কৰিছিল মাংস ব্যৱসায়ীৰ তাত সেইবোৰ বিক্ৰী কৰিবৰ বাবে। এজন মাংস ব্যৱসায়ীৰ তাত বিক্ৰী কৰিবলৈ চেষ্টা কৰিছিল। পাঠক was apprehended by the police. Apprehend মানে হৈছে এৰেষ্ট। পাঠকক পুলিচে এৰেষ্ট কৰিছিল along with the vehicle বাহনখনৰে সৈতে। This incident has caused alarm আৰু এই ঘটনাটোৱে ত্ৰাসৰ সৃষ্টি কৰিছে, ভয় সৃষ্টি কৰিছে in nearby areas ওচৰৰ এৰিয়াবিলাকত such as যেনেকুৱা জাগিৰোড, মৰিগাঁও, সোণাপুৰ and যোৰহাট where the thief had been operating, য'ত চোৰটোৱে চুৰি কাৰ্য সংঘটিত কৰি আহিছিল। In connection with the case, the authorities have also detained a meat trader. ঘটনাটোৰ সন্দৰ্ভত কৰ্তৃপক্ষই মিট ট্ৰেডাৰ এজনক আটক কৰিছে। ডিটেইন মানে আটক কৰা ফ্ৰম যোৰাবাটৰ ফৰ ফাৰ্ডাৰ কুৱেশ্যনিং, তেওঁক সোধপোছ কৰাৰ বাবে, কুৱেশ্যনিং কৰাৰ বাবে। ইনভেষ্টিগেশ্যনছ আৰ আণ্ডাৰৱে, অনুসন্ধান অব্যাহত আছে। আণ্ডাৰৱে মানে আৰম্ভ হৈ চলি থকা, অনুসন্ধান আৰম্ভ হৈছে, চলি আছে। টু আনকভাৰ দ্য এক্সটেণ্ট অফ দ্য অপাৰেশ্যন এণ্ড এনচিউৰ জাষ্টিছ ইজ চাৰ্ভড। আনকভাৰ কৰাৰ কাৰণে যে এক্সটেণ্ট অফ দ্য অপাৰেশ্যন, চোৰটোৱে কোন কোন অঞ্চলত চুৰি কাৰ্য সংঘটিত কৰিছিল, অপাৰেট কৰিছিল সেইটো জনাৰ কাৰণে, আৰু যাতে এনচিউৰ জাষ্টিছ ইজ চাৰ্ভড, যাতে ন্যায় প্ৰদান কৰা হয় সেইটো সুনিশ্চিত কৰাৰ কাৰণে। আৰ্লিয়াৰ অন জুন 8, ইয়াৰ পূৰ্বে জুনৰ 8 তাৰিখে দ্য পুলিচ ইন আছামছ মাকুম ইন তিনিচুকীয়া ডিষ্ট্ৰিক্ট, তিনিচুকীয়া জিলাৰ মাকুমত পুলিচে ছাকচেছফুলি চেজড এণ্ড চিজড এ ট্ৰাক, সফলতাৰে এখন ট্ৰাকক খেদি ধৰিবলৈ সক্ষম হৈছিল। ডেট ৱাজ ট্ৰেন্সপৰ্টিং, যিখন গাড়ীয়ে এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই লৈ গৈ আছিল এ লাৰ্জ নাম্বাৰ অফ স্মাগল্ড কেটেল, চোৰাং গৰু ছাগলী কিছুমান কঢ়িয়াই লৈ গৈ আছিল। চ' ফ্ৰেণ্ডছ, আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হ'ব পাৰিব আৰু এই নিউজ পেপাৰ ৰিডিঙৰ দ্বাৰা ভকেবুলাৰী ইম্প্ৰুভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পৰৱৰ্তী সময়ত বেলেগ নিউজ লৈ আৰু ভিডিঅ' বনোৱা হ'ব, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।